নমস্কাৰ অনিৰ পাকঘৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি মই নিমখীয়া কিবা এটাকে বনাম বুলি ভাবিছোঁ। ল'ৰাই লকডাউনৰ কাৰণে বহুত দিন হোটেলৰ বস্তু খাবলৈ পোৱা নাই, সেয়েহে ভাবিলোঁ আজি কেইটামান কচুৰিকে বনাওঁ আৰু লগতে আপোনালোকলৈ আগবঢ়াওঁ। আহকচোন আৰম্ভ কৰোঁ। ডেৰ কাপ ময়দা আৰু ইয়াতে দিম আধা চামুচ নিমখ আৰু অলপ দিম ৰিফাইন তেল। আন্দাজ কৰি দিব, প্ৰায় 3-4 চামুচমান দিলে হ'ব। এতিয়া এইটো ভালদৰে মিলাই ল'ম। এতিয়া অলপ অলপকৈ পানী দি এটা আটা মৰাৰ দৰে ধুনীয়াকৈ মাৰি ল'ম। এইখিনি ভালদৰে মিহলাই এতিয়া অলপ পানী দি এটা ডো বনাই ল'ম। পানী অলপ অলপকৈ দি মাৰিব যাতে পানী বেছি হৈ নাযায়। ৰুটি বা লুচি বনাবলৈ যিমানটো আন্দাজত ৰখা হয় তেনেকৈ ৰাখিলে হ'ব। এতিয়া প্ৰায় 10-15 মানৰ কাৰণে এখন কাপোৰ দি এনেকৈ ঢাকি দিওঁ। ইয়াতে মই আধা কাপ মগুৰ দাইল লৈছোঁ। আধা কাপ মানে মোৰ হাতেৰে 3 মুঠিমান হ'ব। মই এইখিনি 2 ঘণ্টা পানীত তিয়াই থৈছিলোঁ। এতিয়া এইখিনি মই মিক্সিত আধা খুন্দা কৰি ল'ম। এই কচুৰিত পুৰ বনাবৰ কাৰণে প্ৰয়োজন হ'ব। এতিয়া মই কচুৰিৰ কাৰণে পুৰখিনি বনাই ল'ম। ইয়াতে মই 2 চামুচমান তেল দিছোঁ। ইয়াতে দিছোঁ জিৰা গুটি কেইটামান। ইয়াতে 1 চামুচ লৈছোঁ ধনিয়া গুটি, আধা খুন্দা কৰি লৈছোঁ আৰু দিছোঁ কেইটামান চফ। সেইখিনি কেইটামান লৰাৰ পিছত ইয়াতে দিম এয়া আদা মই ৰুকনিত ৰুকি লৈছোঁ। আৰু এয়া 2-3টামান কেঁচা জলকীয়া অলপ কেইচেকেণ্ডমান লগাই ইয়াতে নিমখ, অকণমান হালধি, অকণমান জলকীয়া পাউডাৰ দিছোঁ আৰু দিছোঁ এতিয়া অকণমান গৰম মছলা, প্ৰায় আধা চামুচমান হ'ব। এইখিনি ভালকৈ কেইচেকেণ্ডমান এইদৰে লৰাই থাকিব। এতিয়া ইয়াতে দিম বেচন প্ৰায় 5-6 চামুচ ইয়াতে দি দিব। যেতিয়ালৈকে বেচনৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে ভাজি থাকিব। গেছটো কমাই ৰাখিব, নহ'লে জ্বলি যাব পাৰে। এতিয়া ইয়াতে দিম আমি এই যিখিনি মগুৰ দাইল আধা খুন্দাকৈ লৈছিলোঁ এইখিনিতে ইয়াতে দি দিম। ভালদৰে মিলাই দিব। এইখিনি ধুনীয়াকৈ ভাজ খাই গৈছে, এয়া চব জৰজৰীয়া হৈ গৈছে। এতিয়া আমি ইয়াতে অকণমান আমচুৰ পাউডাৰ দিম, 1 চামুচমান আমচুৰ পাউডাৰ দিম। আপোনালোকে অকণমান নেমু চেপি দিলেও হ'ব। এইখিনি দি ভালকৈ লৰাই দিম। এইখিনি হৈ গৈছে, আমি এতিয়া এইখিনি এখন থালত উলিয়াই দিম। এতিয়া এই ময়দাখিনি সৰু সৰুকৈ লাডু বনাই সৰুকৈ বেলি ল'ম। এনেকুৱা আপুনি যিটো জোখত বনাই সৰু ডাঙৰ। এই লাডু এটা লৈ লুচি
আকাৰত এনেকৈ বেলি ল'ম। এয়া মগু দাইলৰ গুড়খিনি ইয়াতে ভৰাই দিম। 2 চামুচমান ল'ব, লৈ লাহে লাহে এনেকৈ গোটাই আনিব। এনেকৈ গোটাই এইটো বস্তু এনেকৈ ধৰি এনেকৈ পকাই দিব। পকাই যিকণ আটা এক্সট্ৰা হেৰি হয় সেইকণ ৰাখি দিব। ৰাখি দি এইটো এইধৰণে কৰি অকণ বেলি দিব। ইমান ডাঙৰ সৰু কৰে আপোনালোকৰ ওপৰত কথা। এই আছোঁ আকৌ এটা দেখা দিছোঁ। লুচিখনৰ সমানকৈ বেলি ল'ব। এয়া এইভাগে লাহে লাহে গোটাই আনিব। এইভাগে গোটাই আনিব। এইভাগে গোটাই আনিব। আহি এইভাগে গোটাই এই বস্তুটো এনেকুৱা কৰি বন্ধ কৰি পেলাই ঘূৰাই দিব। এইভাগে ঘূৰাই যিকণ এক্সট্ৰা আটা ওলায়, ময়দা ওলায়, সেইকণ আঁতৰাই থ'ব আৰু হাতেৰে এইদৰে বহল কৰি দিব। চব মোৰ এইখিনি পুৰবৰাই হৈ গ'ল। মই এতিয়া এইখিনি তেলত ভাজিম। মই এতিয়া তেল দিছোঁ, ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হৈছে, গেছটো কমাই ৰাখিব আৰু ইয়াতে দি দিব। ইয়াতে মই 3টা দিছোঁ। এয়া দেখিছে কচুৰিকেইটা অলপ ফুলি আহিছে। অলপ টাইম লাগিবলৈ প্ৰায় 10-15 মিনিট লাগিব। এনেকৈ গেছটো অলপ কমাই ভাজি থাকিব। চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে কচুৰিকেইটা। এয়া কচুৰিকেইটা হৈ গৈছে। এয়া চাওক ইমান ধুনীয়াকৈ ফুলিছে। এয়া আকৌ এয়া দিছোঁ। এয়া আপোনালোকলৈ আগবঢ়ালোঁ গৰম গৰম কচুৰি। মই বিলাহী চচৰ লগত দিছোঁ। আপোনালোকে যিকোনো চাটনিৰ লগত খাব পাৰিব। এটা মই কচুৰি ভাঙি দেখাইছোঁ চব। এয়া কি ধুনীয়া মচমচীয়া, ইমান ধুনীয়া হৈছে। খাবলৈ খুব ভাল লাগিব যেন লাগিছে। খাই চাব আপোনালোকে এইদৰে বনাই পেলাই। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আজি যদি আপুনি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈ পুনৰ ধন্যবাদ।